So আজি আমি যাই আছো বঙাইগাঁও জিলাৰ Koya Kujia ইকো পাৰ্কত আৰু এতিয়া ৰাতিপুৱা 7 বাজিছে মই কলেজত আহি উপস্থিত হৈছো 4খনকৈ বাছ আহি আছে আমাক লৈ যাবলৈ 150 ছাত্ৰ ছাত্ৰী so let's go हम लोग जाएंगे अभी बोंगाईगांव Indian oil মানে গাড়ীত ভৰাই আছে তাৰ পিছত আমি গৈ থাকিম আমি ইকো পাৰ্কত আহি উপস্থিত হৈছো আৰু ইয়াত বহুতো স্কুলৰ পৰা ছাত্ৰ ছাত্ৰী আহিছে এতিয়া আমাৰ কাৰণে ছাৰসকলে টিকেটৰ ব্যৱস্থা কৰি আছে আৰু আমি পিছত পাৰ্কত এণ্ট্ৰি কৰিম আহি আছে বাছ আহি আছে বহুত ছাত্ৰ ছাত্ৰী ইতিমধ্যে আৰু আহি আছে
ইয়াতে ছোৱালীবিলাক আৰু What? এক মাসের বেশি আছি Koya Kujia ইকো পাৰ্কটো আচলতে তিনিটা দ্বীপত বিভক্ত হৈ আছে আপোনালোকে তিনিখনত যাব পাৰে আপুনি নাৱত উঠি যাব পাৰে কেৱল তাত ইকো পাৰ্কখন যিখিনি দেখিলে আপোনালোকে আহি আৰু ভালকৈ চাব পাৰে পাৰ্কখন বহুত ভাল লাগিছে যদি আপোনালোকে আহিব বিচাৰে তেন্তে আহিব পাৰে আহি আপুনি নিজে চাই যাব পাৰে